টিকটকত এটা গান এটা ওলাইছে নহয়, একেবাৰে ট্ৰেণ্ডিঙত আছে গানটো। অলপমান গায়ে চাওঁ মই গানটো। তোমাৰ উশাহতে যেন মোৰ বিলীন হৈ ৰ, তুমি জানানে নাজানা। তই ইয়াত গান গাই আছো বহি বহি হা? আজি মৌচুমীৰ মাক আহিছিল নহয়, কিমান কথা কৈ থৈ গ'ল মোক তোৰ কথা মই ভাল ভাল বুলি চব গাঁওখনকে গাই থাকোঁ। আজি এয়াহে শুনিব লগা হ'ল তোৰ কাৰণে মই। কি আজি মৌচুমীৰ মাক আহিছিলে? কিনো এনেকুৱা কথা কৈ থৈ গ'ল মোৰ যে তুমি নাক কাণ কাটিবলগীয়া হ'ল? তোক বোলে মৌচুমী দেখিছে বোলে, তই বোলে কোনোবা ল'ৰাৰ লগত ঘূৰি আছিলি হা? মৌচুমী যাই আকৌ মাকক ক'লে, মাকে আহিছে আজি মোক ক'বৰ কাৰণে। কি এনেকুৱা কৈছে? তাইক মই এতিয়াই ফোন কৰি সুধি আছোঁ ৰখা। হেল্ল' মৌচুমী, তই ক'ত আছ হা? তই যে আজি তোৰ মায়েৰা আহিছিলে আমাৰ ঘৰত, কি কৈ থৈ গ'ল? আৰু তই মায়েৰক মোৰ কথা কি লগাইছিলে হা? তোৰ মায়েৰা হ'ল এটা খোলা নিউজ পেপাৰ, চবে পঢ়ি মেলি থৈ গুচি যায়। আৰু তোৰ মায়েৰা আহিছে আমাক এটা ক'বৰ কাৰণে, মই বোলে তোমাৰ ল'ৰাৰ লগত ঘূৰি আছোঁ। তই কি দৰকাৰ পৰিছিল ক'বৰ কাৰণে? তোৰ কথা মই আজিলৈ কৈছোঁ নে কাৰোবাক? তোৰ কথা ফাটাম মই পুৰা গাঁওখনকে ক'ম মই তোৰ কথা। তোক ভাবিছিলোঁ মই ভাল লগৰ বুলি, তই এয়াহে ওলালি। তই যে কিমান ল'ৰাক ভাল পাই, নিতেশ, ৰিতেশ, হিতেশ, ৰোহিত, আলি, কালি, কৰ, কত কি জাবৰা জুবৰা চব দেখোন ঘৰত লৈ লটকাই থৈ দিছে দেখোন তই হা? তোৰ কথা যেতিয়া মই কৈছোঁ নে, তোক ভাল ভাই বুলি ভাবি মই চব তোক মই কওঁ মনৰ কথা, আৰু তই এহে কৰিলি আজি তই। কালি মই নিতেশকো ফোন কৰি ক'ম, হিতেশকো ফোন কৰি ক'ম। তোক যে বহুত কিয় তোৰ ভাল পোৱা ল'ৰা আছে চবকে ক'ম তোক মই চাই থাক না কি কৰোঁ। তই এয়া কৰিলি আজি, মোক মায়ে কিমান বকি থৈ গুচি গ'ল আজি হা? কালি চাই থাক